যিবিলাক আমাৰ বানপানী আৰু গৰাখহনীয়া হয় এইবিলাক লাহে লাহেকৈ আমি মেনেজ কৰিবলৈ পাৰিছোঁ আৰু এইটো আহি থকা সময়ত মেক্সিমাম লেভেলত আমি মেনেজ কৰিব পাৰিম মই সেইটো আশা কৰিছোঁ। স্যাৰ চৰকাৰী তথ্য মতে কিমান বিঘা মাটি ইতিমধ্যে নদীত বিলীন গৈছে? এইটো এতিয়ালৈকে তথ্যটো আমি 100% ওলোৱা নাই, কিন্তু প্ৰত্যেক বছৰে বহুত মিটাৰ নদীয়ে হৈ লৈ যায় আৰু এইটো এটা পইণ্টত নহয়, এইটো ডাউন ষ্ট্ৰীম আপ ষ্ট্ৰীম দুইটা ছাইডতে হৈ আছে। এইটো অকল সংকোচৰ নহয়, চব নদীৰে হৈ আছে। ডাটা আজি প্ৰস্তুত কৰিছে তেখেতসকলে আৰু সেইটো 6টা বজাত আমি গম পাম যে কিমানখিনি নদী ইৰোশ্যন কৰি আছে আৰু কিমানখিনি আমাৰ গৰাখহনীয়া হৈ আছে আৰু কিমানখিনি মাটি আমাৰ নদীৰ বুকুলৈ গুচি যায়। ঘোষণা কৰিছিলে যে সংকোচ নদীৰ গৰাখহনীয়া বিভিন্ন স্পটত যিটো আছে সেইটো ইৰোশ্যনটো প্ৰটেকশ্যন কৰাৰ কাৰণে, আৰু সেই হিচাপে আজি অসমৰ আমাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়া ইয়াত উপস্থিত হৈছে আৰু এইটোৱে উপযুক্ত সময় কাম কৰাৰ কাৰণে আৰু ছাইট ভিজিট কৰাৰ কাৰণে, আৰু মই তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতে আহি পেলাই আজি আমাৰ অসমৰ একদম পশ্চিম প্ৰান্তত যিটো বৰ্ডাৰ, সেই বৰ্ডাৰত যিটো ইৰোশ্যন হৈ আছে সেইটো প্ৰটেকশ্যন কৰাৰ কাৰণে বহুত বছৰৰ পৰা এটা ৰাইজৰ ডিমাণ্ড আছিলে, কিন্তু সেইটো তেনেকুৱা আজিলৈকে হৈ উঠা নাই। তো মই আশা ৰাখিছোঁ এইটো ভিজিটৰ পিছত সংকোচ নদীৰ যিখিনি গৰাখহনীয়া বছৰি বাৰিষাৰ সময়ত মানুহবিলাক বহুত ভয়কৈ থাকিব লগা হয় আৰু যোৱা কেইবছৰমানত বানপানীত ইয়াত বাচ্চাৰ পানীত বৈ গৈছে, মৰিছে, বিভিন্ন ঘটনাবিলাক হৈ আছে। তো এইটো এটা পাৰ্মানেণ্ট চলিউশ্যন আমাক লাগে আৰু সেই পাৰ্মানেণ্ট চলিউশ্যন কৰাৰ কাৰণে আজি মন্ত্ৰী মহোদয়ে এইটো চোৱাৰ পিছত এটা সিদ্ধান্ত হ'ব আৰু আজি 6টা বজাত এণ্টায়াৰ আমাৰ বড়োলেণ্ডৰ 5টা ডিষ্ট্ৰিক্টৰ যিখিনি আমাৰ ইৰোশ্যন প্ৰব্লেম আছে সেইটো লৈ পেলাই এটা ৰিভিউ মিটিং হ'ব। চ' আমি ভাল লাগিছে আমাৰ কি এইটো মেইন সময়ত কাম কৰা সময়ত আজি মন্ত্ৰী ডাঙৰীয়া আহি উপস্থিত হৈছে।